সো হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ আপোনালোকৰ ইউটিউব চেনেল অসম ড্ৰাইভিং স্কুলত। সো ফ্ৰেণ্ড, যদি আপুনি গাড়ী শিকি আছে, এতিয়াও যদি আপুনি গাড়ী শিকি আছে বা আপুনি গাড়ী শিকিব, তো তেতিয়াহ'লে প্লিজ মোৰ এই ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। কিয়নো যেতিয়া আপুনি গাড়ী শিকিব, তো এই দুটা বস্তু মই যি দুটা আজি আপোনালোকক এই ভিডিঅ'টোত ক'ম, তো প্লিজ এই দুটা মাষ্ট বি আপুনি প্ৰেক্টিছ কৰিব। যদি আপুনি প্ৰেক্টিছ নকৰে, তো যেতিয়া আপুনি এনেকুৱা অৱস্থাত পৰিব যি দুটা ব্যৱহাৰ কৰিব লাগিব, তো তেতিয়া আপুনি আপোনাৰ নিজৰ অৱস্থা নোহোৱা হৈ যাব। আপুনি কি কৰিব লাগিব, কেনেকৈ নিউ গাড়ীখন সেইটো ভাবিব লাগিব এবাৰ। তো ফ্ৰেণ্ড, যদি আপুনি এইখিনি কথা জানিব বিচাৰে কি দুটা বস্তু ভালদৰে প্ৰেক্টিছ কৰিব লাগে, তো ফ্ৰেণ্ড প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টো ভাল লাগে, ভিডিঅ'টো এটা লাইক কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। চ' হেল্ল' ফ্ৰেণ্ডছ, মোৰ নাম চন্দন, আপুনি চাইছে অসম ড্ৰাইভিং স্কুল ইউটিউব চেনেল। তো বলক দেৰি নকৰি আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ড চাওক, মই বহুতক দেখিছোঁ কি যেতিয়া গাড়ী চলায়, বহুতে গাড়ী চলোৱাত এনেকুৱা অৱস্থাত পৰে কেতিয়াবা, যিটো অৱস্থাত এই দুটা বস্তু প্ৰেক্টিছ কৰি নাহে বা এই দুটা বস্তু ভালদৰে প্ৰেক্টিছ নকৰে। তো সেই দুটা ব্যৱহাৰ কৰিব নোৱাৰে, তাত ব্যৱহাৰ নকৰাৰ ফলত বেলেগ গাড়ীৰ অসুবিধা হয়। তো সেই বস্তু দুটা হৈছে, সেই কাম দুটা হৈছে যি দুটা প্ৰেক্টিছ কৰিব লাগে। এটা হৈছে আপুনি গাড়ীখন এঢলীয়া ঠাইত, এনেকুৱা ওখ ঠাইত ৰাখি দি তাৰ পৰা আগলৈ নিব লাগিব। দ্বিতীয় হৈছে আপুনি গাড়ীখন এনেকুৱা ঠাইত ৰাখি দিছে, তাৰ পৰা গাড়ীখন পিছলৈ নিব লাগিব, মানে ওপৰলৈ উঠাব লাগিব গাড়ীখন আগলৈ নামি নহাকৈ। এটা নিব লাগিব আগলৈ, পিছলৈ নামি নহাকৈ। তো এই দুটা বস্তু আপুনি প্ৰেক্টিছ কৰিব লাগিব। তো এই দুটা বস্তু যদি আপুনি প্ৰেক্টিছ নকৰে, এই দুটা প্ৰেক্টিছ নকৰাকৈ যদি আপুনি কেতিয়াবা এনেকুৱা জামত গাড়ী চলাব যায়, য'ত এঢলীয়া ঠাইত গাড়ীখন ৰাখি দি এতিয়া আপুনি গাড়ীখন আগলৈ নিব লাগে, পিছলৈ আহিব নোৱাৰে। পিছলৈ আহিলে গাড়ীখন বেলেগ যিবিলাক গাড়ী আছে, তো সেইবিলাক গাড়ীত লাগি যাব। বেলেগ যিবিলাক গাড়ী আপোনাৰ পিছতে আছে, তো তাত লাগি যাব। তাত লাগি গ'লে কি হ'ব আপুনি নিশ্চয় জানে, বাকীখিনি মই নকওঁ। তো এই দুটা বস্তু আপুনি মাষ্ট বি একেবাৰে ভালদৰে প্ৰেক্টিছ কৰিব। আৰু ফ্ৰেণ্ড, এই দুটা বস্তু যেতিয়া আপুনি প্ৰেক্টিছ কৰিব, এই দুটা প্ৰেক্টিছ কৰিলে আপোনাৰ ফাৰ্ষ্ট আপোনাৰ লাভ হৈছে আপোনাৰ ক্লাছৰ কণ্ট্ৰল একেবাৰে ধুনীয়া হৈ যায়, ইমান ভাল হৈ যায় ক্লাছ কণ্ট্ৰল। আপুনি সকলোখিনি গম পোৱা হয় ক্লাছৰ। কি গম পায় আপুনি কিমান এৰিব লাগে ক্লাছ, কিমানত আপোনাৰ গাড়ীখন টানিব আগলৈ, কিমানত আপুনি এক্সিলেটৰ দিব, কিমানত আপুনি ব্ৰেক এৰি এক্সিলেটৰ ভৰি দিব। এইখিনি কথা আপুনি সকলো গম পাই যাব যেতিয়া আপুনি এই দুটা বস্তু প্ৰেক্টিছ কৰিব। তো এনেকৈ যেতিয়া আপুনি প্ৰেক্টিছ কৰি ল'ব, আপোনাৰ প্ৰপাৰ আপুনি ক্লাছৰ কণ্ট্ৰল বুজি পাব। আৰু ফ্ৰেণ্ড চাওক, যেতিয়া আপুনি এই দুটা প্ৰেক্টিছ নকৰাকৈ গ'লে কি হ'ব সেইটো গম পাইছে। আৰু ফ্ৰেণ্ড, মোৰো এনেকুৱা হৈছিল, যেতিয়া মই এই দুটা প্ৰেক্টিছ কৰিছিলোঁ, কৰাৰ পিছতো যেতিয়া গাড়ী চলাই, তো তেতিয়াহে আপুনি ভালদৰে শিকিব পাৰিব। যেতিয়া আপুনি জামত ফাঁচিব, ভয় লাগিব, তেতিয়া আপুনি আৰু ভালদৰে শিকিব চেষ্টা কৰিব আৰু ভালদৰে পাৰা হ'ব। তো ফ্ৰেণ্ড, যেতিয়া মই এনেকুৱা জামত কেতিয়াবা ধৰক মই আগত এনেকুৱা এটা ঠাই আছে য'ত ওখ ঠাই আছে, তো তাত মই কেতিয়াবা যদি ৰ'ব লগা হয়, মই আগতে ভাবোঁ ভগৱান যাতে তাত মই ৰ'ব নালাগে, গাড়ীখন নৰখাকৈ মই উঠি যাব পাৰোঁ বা গুচি যাব পাৰোঁ, সেই জেগাখিনি সেই ঠাইখিনি মই পাৰ হৈ যাব পাৰোঁ। এইটো মই দূৰৰ পৰাই ভাবি লোৱা আছিলোঁ। যেতিয়া মই প্ৰথম নতুন আছিলোঁ, গাড়ী শিকি আছিলোঁ, কেতিয়াবা গাড়ী শিকাৰ সময়তো মই বেলেগৰ গাড়ী কেতিয়াবা মাজে মাজে এনেই চলাই দিছিলোঁ, তো তেতিয়া এইটো কাম হৈ আছিল বা এইটো কাম মোৰ লগত হৈছিল। মই তেতিয়া এনেকৈ ভগৱানক ভাবিছিলোঁ। তো ফ্ৰেণ্ড প্লিজ, আপুনি যেতিয়া গাড়ী প্ৰেক্টিছ কৰিব ভালদৰে, আপুনি এইটো বস্তু প্ৰেক্টিছ কৰিব। বহুত বেছি ড্ৰাইভাৰে এইটো বস্তুৰ পৰা বঞ্চিত হৈ যায়, এইটো বস্তু শিকিব নোৱাৰে। কিয়নো যিজনে শিকাই থাকে হয়তো তেখেতে নকয়, বা নিজে শিকি থাকিলে নিজে শিকিব নাভাবে, যি এইটো বস্তু মনত নাহে কিছুমানৰ, যে এইটো বস্তু শিকিব লাগে। এইটো বস্তুৰ পালাত পৰিলে কেনেকুৱা হয় গাড়ীত, যেতিয়া নতুন ড্ৰাইভাৰ, তো তেতিয়া সেই ড্ৰাইভাৰজনক একবাৰ সুধি চাব। আপুনি সেই ড্ৰাইভাৰজনক সুধিলে গম পাই যাব কেনেকুৱা অৱস্থা হয়। তো ফ্ৰেণ্ড প্লিজ, আপুনি এইটো ভুল নকৰিব, ভালদৰে তাক শিকি ল'ব। তো ফ্ৰেণ্ড, এতিয়া হয়তো আপুনি নিশ্চয় গম পালে কি দুটা বস্তু ভালদৰে প্ৰেক্টিছ কৰিব লাগে বা কি দুটা বস্তু ভালদৰে প্ৰেক্টিছ কৰিলে ভাল। আপুনি যদি ইয়াৰ ওপৰত আপুনি ভিডিঅ' চাব বিচাৰে, মই তাৰ ওপৰত ভিডিঅ' অলৰেডি বনাই থৈছোঁ। ওপৰত আই বটনত তাৰ লিংক দিয়া আছে, তাত ক্লিক কৰি আপুনি সেইটো ভিডিঅ' চাব পাৰে। তো ফ্ৰেণ্ড বাছ, আজিলৈ ইমানেই। মই লগ পাওঁ আপোনালোক ইয়াৰে নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে ভালদৰে গাড়ী চলাব, গাড়ী চলোৱাৰ সময়ত ছিট বেল্ট ব্যৱহাৰ কৰিব, ট্ৰাফিক নিয়ম মানি চলিব। তো ফ্ৰেণ্ড বাছ, আজিলৈ ইমানেই।